নমস্কাৰ বন্ধু বান্ধৱীসকল, আমি আছিলোঁ আমলৰি টোপ পাৰবা। ইয়াৰ চৰিডাল দেখছে নহয়, এতিয়া আমলৰি টোপ পাৰি কিনে এতিয়া আমি ঘৰত যাব ওলাইছোঁ। মানে পালোঁ আৰু বহুত পালোঁ, মোটামুটি 1 মান হ'ব। এই আমলৰি টোপখিনি দেখাই দিছোঁ ৰাতুল, এইফালে হাতেদি দেখাই দি চাওক আমলৰি টোপ আৰু আছে সৰুত, আৰু ঘৰত আছে মোটামুটি 0.5 কিলোমান ঘৰত আছে। এইজনৰ ৰাতুল এইফালে চাওক মুখখন, এইটো ৰাতুলে এইফালে এতিয়া আমলৰি টোপ পাৰি যাই আছোঁ। এইটো হ'ল ফিচাৰী, বম ডাঙৰ ফিচাৰী। চাওক পানী নাই বৰ্তমান, মাছ আছে কিন্তু মোটামুটি হ'ব 5-6 বিঘামানৰ ফিচাৰী হ'ব এইটো। ইফালে আমাৰ ৰিজাৰ্ভ আৰু শ্মশান, মানে এইফালে আমি তাত আছোঁ। এতিয়া বাঁহ আছে নেকি চাচোন, এয়া পাৰি আছোঁ বৰ্তমান। ভাড়া কৰি দিলি না কাটি দি একেবাৰে কাটি দি বৰ্তমান যাই আছোঁ। বাঁহ চাই আছে না, বাঁহ চাই আছিলোঁ ৰাতিলৈ আগে আগে ধৰিব। সেয়াই আৰু মানে খাই বঢ়িয়া লাগব, টেষ্টি লাগব আজি না। চাওক কি সুন্দৰ জেগা আমাৰ গাঁওখন, না হাল্লা আছে না কি আছে, চাইলেণ্ট গাঁও আমাৰ পুৰা। চাই হওক চাওকচোন। যাই আছোঁ বৰ্তমান আমি ঘৰত। আছে গৰু লৈ আহিছে খুৰীয়ে, এতিয়া আমি আমলৰি পাৰব যাই আছোঁ। কজা আমলৰি জামলে বাহা আমি কওঁ, আমলৰিটোক আমি জামলে বুলি কওঁ, জামলে ডিমা বুলি কওঁ আমি। তাই কি কয় নাজানো আৰু আমাৰ গাঁৱত মানে জামলে কয়, জামলে ডিমা বুলি কয় আমলৰি টোপ হা, আমি জামলে বুলি কওঁ। চাই হওক আপোনালোকে, ইয়াত চাওক এইফালে হয় লক্ষী পূজা। কিছুমান বস্তু মানে বিলুপ্ত হ'ব ধৰিছে আৰু